অতিরিক্ত আপন হ'ব গ'লে আপুনি কষ্টৰ বাহিৰে একো নাপাব। ভগৱানে সকলোবোৰ নিদিয়ে, হয়তো কাৰোবাক তেওঁ সকলো দি ভাগ্যৰ পৰীক্ষা লয় আৰু কাৰোবাক একো নিদিয়াকৈ ধৈৰ্যৰ পৰীক্ষা লয়। এই পৃথিৱীত জোৰ কৰি একো পাব নোৱাৰে আৰু ভাগ্য থাকিলে সেইটো আনে কাঢ়ি ল'ব নোৱাৰে। দেখাত সুন্দৰ বহুতো পোৱা যাব, কিন্তু যাৰ মনটো সুন্দৰ তেওঁক কিন্তু ভাগ্যতহে পোৱা যাব। যিজনে আপোনাক অৱহেলা কৰে তেওঁক ধন্যবাদ দি আঁতৰি যাওক, কাৰণ তেওঁৰ অৱহেলাৰ কাৰণে হয়তো আপোনাৰ জীৱনত উন্নতি হ'ব। অৱহেলাৰ পৰা আপুনি এই দুটা কথা নিশ্চয়কৈ শিকিব পাৰিব। 1 নম্বৰ, অৱহেলাই মানুহৰ জ্ঞানৰ লগত শক্তি বৃদ্ধি কৰে। 2 নম্বৰ, অৱহেলাই মানুহৰ শুই থকা মন মগজুক জাগ্ৰত কৰি তোলে। হেৰুৱাৰ যন্ত্ৰণা কেৱল তেওঁহে বুজিব পাৰে যিয়ে নিজৰ প্ৰিয় মানুহজনক হেৰাইছে। আজিকালিৰ মানুহবোৰ যে কেনেকুৱা হৈ গৈছে, এতিয়া প্ৰিয়জনৰ অবিহনে এখোজ নিদিয়ে, পিছত সেই প্ৰিয়জনক কিমান যে নিৰ্যাতন কৰে। স্বাৰ্থপৰ মানুহবোৰে আজিকালি সুখী মানুহ, বাকীবোৰে কেৱল আনক সুখী ৰাখে। মানুহ ইচ্ছা কৰি সলনি নহয়, মানুহক সলনি কৰে প্ৰিয়জনৰ অৱহেলাই, অতীতৰ স্মৃতিবোৰ, আপোন মানুহৰ ব্যৱহাৰ, নিজৰ পৰিস্থিতি আৰু সময়ে মানুহক সলনি হ'বলৈ বাধ্য কৰে। জীৱনত কাৰোবাক পোৱাটো ডাঙৰ কথা নহয়। যাক আপুনি পাইছে তেওঁক জীৱনৰ শেষ পৰ্যন্ত কাষত পোৱাটো ডাঙৰ কথা। সকলো ক্ষেত্ৰত অতীতক পাহৰি যোৱাটো উচিত নহয়। কিছু কিছু ক্ষেত্ৰত অতীতক মনত ৰখা জৰুৰী, অতীতক শ্ৰদ্ধা কৰাটো জৰুৰী। কথা ক'বলৈ যিখিনি যোগ্যতা লাগে, নীৰৱতা অৱলম্বন কৰিবলৈ তাতকৈ বহুতো বেছি যোগ্যতা লাগে। কাঁইটৰ পৰা বাচিবলৈ যিদৰে ভৰিত জোতা পিন্ধা উচিত, গোটেই পৃথিৱীত কাৰ্পেট পাৰিবলৈ প্ৰয়োজন নাই। ঠিক তেনেদৰে আপুনি যদি শান্তি বিচাৰে তেনেহ'লে নিজকে সলনি কৰিবলৈ চেষ্টা কৰক, আনক নহয়। এজন সৎ আৰু মহান মানুহক সমালোচনা কৰাটো খুবেই সহজ, কিন্তু তেওঁলোকৰ দৰে হোৱাটো বহুতো কঠিন। ভালপোৱাৰ মাজত কাজিয়া হ'বই, কিন্তু কাজিয়াৰ পিছত যদি দুয়োজনৰ মিল হয় তেন্তে সেইটোৱেই হৈছে সঁচা ভালপোৱা। অচিনাকিয়ে কেতিয়াও বিশ্বাসঘাতকতা কৰিব নোৱাৰে। বিশ্বাসঘাতকতা তেওঁ কৰে যাক আপুনি বহুতো বেছি বিশ্বাস কৰিছিল। যিজনে আপোনাক হিংসা কৰে তেওঁৰ সন্মুখত এনে কৰক। 1 নম্বৰ, যিজনে আপোনাক হিংসা কৰে তেওঁৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক। 2 নম্বৰ, সমাজত তেওঁৰ প্ৰশংসা কৰক, বৰঞ্চ তেওঁক ধন্যবাদ দি আঁতৰাই যাওক। দেখিব হিংসাৰ পৰিৱৰ্তে তেওঁক আপোনাক ভাল পাবলৈ আৰম্ভ কৰিছে। আত্মসন্মানৰ কাৰণে কেতিয়াবা কষ্ট পোৱা ভাল, কিয়নো কষ্টই মানুহক পৰিৱৰ্তন আৰু শক্তিশালী কৰি তোলে। থ্যাংকছ ফৰ ৱাচিং।